কোনো জাতি নাই, কোনো ভগবান নাই, পবিত্র মই ডান্সৰ জন্ম। আমি নতুন প্ৰজন্ম ইচ্ছা কৰিলে তাইক জনাবও পাৰোঁ, জনাবও পাৰোঁ। যদি আমাক বাৰে বাৰে যদি নোটিচ কৰি থাকে আমি কি কৰিম? তাইক জনাম নেকি? তাইক নজনাওঁ। আমি কোনো থাকিব জনাব। কবিতা এতিয়া বাৰিষা আহি আছে, বাৰিষাত মই বহুত টকা বাৰিষা বাঁহ পাতিত আপুনি বহুত টকাও দিয়ে গম পাইছোঁ। মোক বৰ্তমান পইচাই নাথাকে। ক'ৰবাত পঢ়া খৰচ, ক'ৰবাত কেঞ্চাৰ, পাপানো কাৰোবাৰ ঘৰ উঠি গ'ল, কি থাকে পিজ্জা চিজ্জা বৰ্তমান পইচাই নাথাকে। আজিলৈকে খাৰঘলি ঘৰটোৱে বনাব পৰা নাই। পইচা মানে বনাব আৰু আপোনালোকে পইচা দিলে কথাটো এইটো যাম বুলি মোৰ চিনেমা আহি আছে বাৰু। দৌৰলৈ যাম, অসমীয়া চিনেমা চাওঁ। আৰু এটি প্ৰশ্ন আছে আপোনালৈ। বৰ্তমান অসমৰ নতুন প্ৰজন্মটো আলফালৈ অগ্ৰসৰ হৈছে, এই বিষয়ে আপুনি কি ক'ব? মইতো যাবলৈ যোৱা নাই। বেলেগে কৈছে কি কামত গৈছে মইতো জানো। অহা বছৰ মই চাম কথাটো এইটো। তেওঁলোক কিয় গৈছে বুলি আপুনি ভাবে? মই নাজানো কিলৈ গৈছে, ভাল কামলৈ গৈছে নে বেয়া কামলৈ গৈছে বুলি মই ক'বলৈ জানো। কথাটো এইটো যদি ভাল কাম কৰিছে কৰক। আপুনি গান এটা গাব নেকি? মই গান আজি নাগাওঁ, মোৰ গলাটো বেয়া হৈ আছে চাগে। মৰি গম নাতি এটা গান গাওঁ দেই, মই ভাল লাগে খেলাই খতম হৈ যায় সেইকাৰণে নাগাওঁ আজি। কথাটো এইটো আজিকালি আপোনাৰ লগত জুবলিক নেদেখে, কাৰণটো কি? জুবলি মানে মোৰ গীতাৰ লগত মানে তাই গান গাই আছিলে, ল'ৰা এটাক ধমকি দি আছিলে, কৈছো ই মোৰ লগত গাম গাব দম এটা আছে তাই, তো মোৰ লগত নোগোৱা হয়, ডাঙৰ দি চুল তাই। শেষত আপুনি আমাৰ এই ৰাইজক উদ্দেশ্য কি ক'ব? ভাল মন জনাইছোঁ, চুবি আহিছোঁ, সকলো আহিছে, অনুষ্ঠান ভাল হওক আৰু মানুহ লাগিব। তাত খালী হৈছে এই ছোৱালীজনী ভাল পাইছোঁ, তোমালোকে চাই ভাল লাগিছে, বেলেগ নাই। জেবি কলেজত মই 7জনীমান গান আছিলে, ইয়াতো এজনীমান আছে নেকি মই নাজানো বাৰু। মোৰ ওচৰলৈ মই কৈ দিবা। আকৌ আহিম। থেংক ইউ। আমি জুবিন